Welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা মানে কি আজি অকণ ঘৰৰ বাহিৰত এটা ব্লগ বনাম বুলি ভাবিছোঁ, ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আজি এটালৈ গৈ আছোঁ, আচলতে গম পাইছে চাগে অম্বুবাচী মেলা চলি আছে। তো কামাখ্যা মন্দিৰত অম্বুবাচী মেলা চলি আছে। এতিয়া বহুত ডাঙৰ মেলা হয়, এতিয়া চলি আছে। আজি অহাকালিৰ পৰা শেষ হ'ব। চ' আজি আমি গৈ আছোঁ কামাখ্যা মন্দিৰলৈকে। কেনেকুৱা এটা পৰিস্থিতি, বহুত ধুনীয়া মানে ভাল লগা পৰিস্থিতি হয়। মই আপোনালোকক দেখুৱাম বাৰু। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদি অহা নাই কামাখ্যা মন্দিৰত, নহাকৈ আপোনালোকে কামাখ্যা মন্দিৰৰ যিটো পৰিৱেশ সেইটো আপোনালোকে চাব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ধুনীয়াকৈ। তো আমি এতিয়া একচুৱেলি আহিছোঁহে, অলৰেডি ঘৰৰ পৰা ওলাই আহিছোঁ। ঘৰৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰা নাই। আমি অলমষ্ট গুৱাহাটী শৰাইঘাট ব্ৰিজ পাৰ পৰা হৈছোঁ। গাড়ীত আহিছোঁ আমি 4-5জনমান। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব শেষলৈকে, নিশ্চয় আপোনালোকে ভাল পাব। আৰু ভাল যদি পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' ব'লক আমি যাওঁতে। আৰু ইয়াতে আমি ৰখিলোঁ, মানে বহুত ভাগৰ লাগিল, বহুত দিন ড্ৰাইভ কৰা নাই চাৰিচকীয়া, সেইকাৰণে অকণমান ভাগৰ লাগিল, অকণমান ৰখিলোঁ। ৰখি পেলাই এতিয়া আমি যাম। কিন্তু চবতকৈ ডাঙৰ টেনশ্যন হৈছে মানে কি, গাড়ী ক'ত থ'ম এইটো ভাবি পোৱা নাই। গতিকে আমি অকণমান ইয়াতে ৰৈ পেলাই চিন্তা কৰিলোঁ। চিন্তা কৰি এতিয়া আমি পুনৰ বাৰু যাত্ৰা আৰম্ভ কৰোঁ, যাই থাকোঁ, যাই পেলাই চাওঁ কি হয়। যদি ভাল জেগা আছে গাড়ীখন থ'ব লাগিবতো, মেইন টেনশ্যন সেইটোৱে। গতিকে টেনশ্যনটো অলপ চিন্তা কৰি লওঁ। জয় মা কামাখ্যা। জয় মা কামাখ্যা। আমাৰ আহিছোঁ, বহুতকেইটা আহিছোঁ, এই গুণ্ডা চব আহিছে আমাৰ। গতিকে যি নহওক বাৰু, আকৌ ষ্টাৰ্ট কৰোঁ। বা ট্ৰেফিক জাম বা কিমান আছে চিটিৰ ভিতৰত ঠিক নাই। গতিকে অকণমান লাহে লাহে যাই থাকোঁ। তাৰপিছত মেইন টেনশ্যনটো হৈছে গাড়ীখন পাৰ্কিং কৰা, যিহেতু আমি গাড়ী লৈ আহিলোঁ, সেইটো কাৰণে চাই লওঁ। তাৰপিছত ঠিক আছে, আপোনালোকে চাই থাকিব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো। চ' আমি এতিয়া যাই আছোঁ কামাখ্যা মন্দিৰ বুলি, যিহেতুকে অম্বুবাচী মেলা চলি আছে। কিন্তু ডাঙৰ কথা হৈছে বহুত ভিৰ হৈ আছে, আৰু মেলা চাব যোৱা মানুহ বহুত ভিৰ। গতিকে যাই আছোঁ, লাহে লাহে যাই থাকোঁ। তাৰপিছত গাড়ীখন পাৰ্কিং কৰিব লাগিব। গাড়ীখন পাৰ্কিং কৰি উঠিহে আমি বাকীখিনি চিন্তা কৰিব পাৰিম। কাৰণ মেইন চিন্তাটো হৈছে গাড়ীখন পাৰ্কিং কৰা, তাৰপিছত যিটো খোজকাঢ়ি যাব লাগিব। ত' আহি পালোঁ আমি এতিয়া শৰাইঘাট ব্ৰিজ পালোঁ। আৰু ইয়াৰ পৰা কামাখ্যা মন্দিৰ প্ৰায় দেখাৰ নিচিনাই বাৰু, এই সেইখন পাহাৰতে আছে কামাখ্যা মন্দিৰটো। গতিকে আমি তালৈকে যাব লাগিব, গাড়ীখন তলত থৈ খোজকাঢ়ি যাব লাগিব। আৰু সেয়া আমি পালোঁ ভগৱানক চিন্তা কৰি শৰাইঘাট ব্ৰিজ। এটা আমি অকণমান নামি সুধি ল'লোঁ, মানে গাড়ীখন থ'ব পৰা ক'ৰবাত জেগা আছে নেকি। গুৱাহাটী চিটিত যাম, অৱস্থা বেয়া কৰি দিছে গৰমত, গেলা গৰমত পচাই দিছে পুৰা মানুহক। মানে মেইন কি কথা হৈছে, প্ৰব্লেমটো হৈছে ইয়াতে যিমান অভাৰ ব্ৰিজ বনোৱাৰ কাৰণে এই মেইনলি জামবিলাক হৈছে। ৰাস্তাবিলাক বহুত সৰু সৰু হৈ গৈছে, ইমান অকল গাড়ীখনে বাছ এখন পাৰ হোৱা মানে ৰাস্তা আছে। সেইটো কাৰণে চব ওৱান ৱে হোৱাৰ কাৰণে পূৰা জাম হৈ যায়। আৰু বিশেষকৈ আজি শনিবাৰ যিহেতুকে অফিচ ছুটি হোৱাৰ পিছত মানুহবিলাক ঘৰত যায়, কিবা কিবি বহুত, আৰু সেইটো কাৰণে বেছি জাম। আৰু সেই জামৰ ভিতৰতে আমিও পৰি আছোঁ। আৰু আজি নাজানো কেতিয়া গৈ পেলাই মন্দিৰ পাওঁ। হ'লেও মা কামাখ্যাত আশা কৰি আছিলোঁ, এতিয়া পাম বাৰু, আশা এটা আছে। ফাইনেলি কিবাকৈ আহি পালোঁ গাড়ী থোৱা জেগাটো বাৰু। কিবাকৈ ৰেলৱে স্কুলৰ ওচৰত গাড়ীখন থলোঁ আমি, থৈ পেলাই এতিয়া যাম, যাই চাওঁ কি অৱস্থা হয়। এইখিনি আহোঁতে মোটামুটি 1 ঘণ্টাৰো বেছি লাগি গ'ল। এনেকুৱা জাম, গৰমত অৱস্থা বেয়া হৈ গৈছে। গামোচাখন লৈ আহিছোঁ, ভাল কাম কৰিছোঁ বাৰু, খামখিনি মুজাব পাৰিম এটলিষ্ট। ত' ই আছে, ই বোলে জোতা বেগৰ ভিতৰতে লৈ আহিছে, মানে চেণ্ডেল পিন্ধি পেলাই খোজকাঢ়া অসুবিধা হ'ব কাৰণে জোতা লৈ আহিছে। জোতা পিন্ধি আমি যাওঁ এতিয়া, গাড়ীখন লক চক কৰি। ইয়াক ৰখি থাকোঁতে ইমান দেৰি, ফাইনেলি কিবাকৈ আহি পালা বাৰু। খোজকাঢ়ি যাত্ৰা আৰম্ভ হ'ল। এইটো আমাৰ গেংটো মস্ত গেং, এটা দুটা নহয়, প্ৰায় মোটামুটি আমাৰ 1 2 3 4 5 6 7 8টামান আছে। ইয়াৰ পৰা ওপৰলৈকে কিমান ইয়াৰ পৰা ওপৰলৈকে কিমান হেৰিটো লোকেশ্যন কিমান দেখুৱাই ডিষ্টেঞ্চটো? গাড়ীখন কিবাকৈ পাৰ্কিং কৰি বহুত দূৰত পাৰ্কিং কৰিব লগা অৱস্থা, কাৰণ আগৰ ফালে গ'লে যিহেতু জেগা নাই, সেইটো কাৰণে আমি ইয়াতে পাৰ্কিং কৰি যাব লাগিছোঁ। এতিয়া ইয়াৰ পৰা ডিষ্টেঞ্চ দেখাই আছে প্ৰায় কিমান 6.2 কিলোমিটাৰ। 6.2 কিলোমিটাৰ আমি মানে খোজকাঢ়ি যাবই লাগিব। এইখিনি আগতে খোজকাঢ়া আৰম্ভ লগতে ভোক লাগিব লাগে, খাৱাটো আগতে খাই লোৱাটো চব খাৱাটো মেইন, খাই লওঁ আগতে, তাৰপিছত লাহে লাহে যাই থাকিব আৰু ভক্তবিলাকক এইকেইটা দি আছে বহুতবিলাক মানুহে, খাব লাগে আৰু যাব লাগে। গতিকে আৰু বহুত আছে যাব লাগে, গতিকে যাই থাকোঁ আমি, বহুত আছে।
মেইন গেটটো পাইছোঁ ইয়াৰ পৰা আকৌ খোজ কাঢ়িব লাগিব বহুত কষ্ট হ'ব যিহেতুকে গতিকে অকণমান ৰেষ্ট লৈ লৈছোঁ ইয়াতে আগত পানী খাই লৈছে তাৰপিছত আকৌ আমি ষ্টাৰ্ট কৰি দিম ত' গতিকে ভিডিঅ'টো একদম ধুনীয়াকৈ গৈ আছোঁ পাই থাকিম দেখাই থাকিম ঠায়ে ঠায়ে পুলিচ কণ্ট্ৰল ৰুম আৰু কোনোবা ঠাইত মেডিকেল ছাপৰ্ট টিম এনেকৈ চলি আছে কাৰণ ইমান মানুহ আহিছে ক'ত কেতিয়া কি হয় ক'ব নোৱাৰি যিহেতুকে গতিকে ছাপৰ্টৰ কাৰণে এইবিলাক ব্যৱস্থা কৰি থোৱা হৈছে অলৰেডি পূর্ণিমা তালুকদার আপনার পিতারি দশটি দাস মন্দির অনুমোদন বিদ্যালয়ের অনুরোধ উচ্চতর সময় মন্দির পরিক্রমা করে পশ্চিম গেটের ওলাই রাখেন কিবাকে সে গেটটো পাৰ কৰি আমি ফাইনেলি বহুত কষ্ট কৰি বহুত ঠেলাঠেলি মাৰি কিবাকে পাৰ হৈ আছোঁ আৰু ন দুঘণ্টাৰ বেছি মই ৰ'ব লগা হ'ল কিবাকে অলপ ভিৰটো কমিছে বাৰু এতিয়া গেটটো পাম যায় আৰু পাম নিচিনা লাগছে আৰু মানে বাপৰে আহিছে ফাইনেলি বহুত কষ্টৰ মূৰত আহি আমি মন্দিৰৰ মেইন গেট পাইছোঁ আহি ইয়াতে কিমান সময় ৰ'ব লাগে নাজানো আৰু বাৰু মন্দিৰৰ গেটত আধা ঘণ্টামান অপেক্ষা কৰাৰ পিছত আমি কিবাকৈ সোমালোঁ বাৰু মন্দিৰত এতিয়া অম্বুবাচী মেলাৰ দিনৰ কামাখ্যা মন্দিৰৰ পৰিৱেশ যিটো মন্দিৰৰ ভিতৰত সোমাব নোৱাৰি বাহিৰতে এনেকৈ বাহিৰৰ পৰা প্ৰদক্ষিণ কৰিব লাগে জনশ্ৰুতি মতে কামাখ্যা মন্দিৰৰ যি অম্বুবাচী মেলাৰ এইকেইদিনত আচলতে কি হয় ইয়াৰ মেইন কথাটো হৈছে যে কামাখ্যা মা হেনো ৰজস্বলা হয় আৰু সেইটো কাৰণে তেওঁক স্পৰ্শ কৰিব নোৱাৰে সেইটো কাৰণে মন্দিৰৰ সম্পূৰ্ণ গেট বন্ধ কৰি থোৱা থাকে খালি বাহিৰৰ পৰাহে মানুহে মন্দিৰটো দৰ্শন কৰিব পাৰে আপনার পাঁচতলায় বহু কষ্টৰ মূৰত আহি আমি কিবাকৈ ইয়াতে মন্দিৰৰ সন্মুখতে আহি ইয়াত চিৰিকেইটাত অলপ ৰেষ্ট কৰিলোঁ বহুত ভাগৰ লাগি গৈছে মানে কিছু সময় ৰেষ্ট লোৱাৰ পিছত আমি পুনৰ ওলাই আহিলোঁ এতিয়া আমি যেতিয়া ওলাই আহিছিলোঁ ওলাই আহোঁতেও আমি আহোঁতে মানে যিমান মানুহ লগ পাইছিলোঁ এতিয়া ওলাই গৈ থাকোঁতেও আকৌ সিমানেই তাতকৈ আৰু বেছিয়ে মানুহ এতিয়াও আহিয়ে আছে মানে আপোনালোকে নিশ্চয় দেখিব পাৰিছে এতিয়া কিমান মানুহ অহা যোৱা কৰি আছে ইয়াতে
চবতকৈ মজাৰ কথাটো এতিয়া হ'ল এতিয়া কি হ'ল মানে আমিতো যাওঁতে গ'লোঁ ঠিকেই চেণ্ডেল জোতাবিলাক থৈ গৈছিলোঁ এক ঠাইত এতিয়া তাতে আমাক যাব নিদিলে চ' এতিয়া আমি কি কৰিব লাগিব চাওক আমি দেখাই আছোঁ বাৰু জোতা কেনেকৈ ক'ত বিচাৰিব লগা অৱস্থা হৈছে আমাৰ টৰ্চ জ্বলাই পেলাই চেণ্ডেল বিচাৰি নোপোৱা অৱস্থা কাৰণ কি হৈছে ইয়াতে ইমান চেণ্ডেল আছে মানে এপাত যদিও পাই কিবা কাৰণত তেতিয়াহ'লে আন পাত বিচাৰিব কোনো কাৰণে সম্ভৱ নহয় নিজৰটো কওঁ বেলেগে কথা বেলেগৰো আপুনি যদি বিচাৰি চায় তেতিয়াহ'লে একপাত পালে একপাত নাপায় সেইযোৰৰ লগতো চেণ্ডেল বিচাৰ ব্যস্ত Dip, কি হইছে আজকে কি হইছে ওই না পানি চ্যানেল এপাত পালে এপাত নাপায় আৰু নিজৰ যোনটো নাপায় বেলেগৰো মানে এপাত পালে এপাত নাপায় আচ্ছা চলিছে না পানি কোনো কাৰো চেণ্ডেল বিচাৰি নাপালে গতিকে কিনিব সিদ্ধান্ত কৰি আমি তাৰ পৰা ওলাই আহিলোঁ লাহে লাহে ওলাই আহিলোঁ আৰু উপায় নাই সেইটোকে চেণ্ডেল জোতা নাপালোৱে বা প্ৰকাণ্ড ভাগৰ লাগছে বহুত ভাগৰ লাগছে ইমান খোজ কাঢ়িছোঁ প্ৰায় মোটামুটি 12.5 কিলোমিটাৰ যাওঁতে 6.2 আহোঁতে 6.2 মোটামুটি 12.5 কিলোমিটাৰ খোজকাঢ়ি এতিয়া আহি আছোঁ কিবাকৈ কষ্ট কৰি গাড়ী উঠিলোঁ বাৰু ইয়াৰ পৰা যাওঁতে আৰু মোটামুটি আমাৰ এনেইতো টাইমটো স্পীডত গ'লে 1.5 ঘণ্টা লাগে কিন্তু অলপ বেছি টাইম লাগিব কাৰণ ৰাতি যিহেতুকে লাহে লাহে যাম চবৰে ভাগৰ লাগছে গতিকে ভিডিঅ'টো মই যিখিনি মানে দেখালোঁ আপোনালোকক নিশ্চয় ভাল লাগছে ভাল লাগিব লগা কথা আৰু আমাৰ ভাল লাগছে কিন্তু মানে কি মানুহৰ ভাগ্য লাগে ইমান মানুহ একেলগে দেখাবৰ কাৰণে গতিকে ডাইৰেক্টলি যিবিলাকে আহি পেলাই চাব পৰা নাই ভিডিঅ'টোৰ জৰিয়তে চাব পাইছে মই ভাবোঁ সেইটো এটা আপোনালোকৰ কাৰণে বহুত ডাঙৰ ভাগ্য গতিকে এতিয়া ভিডিঅ'টো নিশ্চয় ভাল পাবই গতিকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব ইমান কষ্ট কৰি বনাইছোঁ আৰু লগতে যদি চেনেলটো নতুনকৈ চাই আছে প্ৰথমবাৰৰ কাৰণে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া বহুত ভাগৰ লাগিছে আৰু বহুত বেছি নকওঁ ভিডিঅ'টো ইমানতে সামৰোঁ আজি নেক্সট ভিডিঅ' লৈ পেলাই আকৌ আহিম এতিয়ালৈকে বাৰু আজিৰ কাৰণে বাই বাই গুড নাইট অনুভৱ ভাগৰ লাগিছে এতিয়া বৰ্তমান আৰু কি ক'ম আৰু মানে মন গৈছে পুৰা পুৰা আছে লগত দেখা লাগে ভাল লাগছে দেখা নাই মানুহটো হেৰি নাই ব্ৰইলাৰ এতিয়া আমি পালোঁ এইটো জালুকবাৰী এইটো ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ